ওম শান্তি। আজিৰ মুৰলীৰ তাৰিখ 22 জুন 2025। এতিয়া মঞ্চত স্নেহ আৰু সহযোগৰ ৰূপৰেখা আনা, প্ৰত্যেককে গুণ আৰু শক্তিসমূহ উপহাৰ দিয়া। বৰদান: মনৰ মৌনতাৰ দ্বাৰা সেৱাৰ নতুন উদ্ভাৱন কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। যেনেকৈ প্ৰথম অৱস্থাত মৌন ব্ৰত ৰাখিছিল, তেতিয়া সকলো মুকলি হৈ গৈছিল, সময় ৰাহি হৈছিল। এনেকৈ এতিয়া মনৰ মৌনতা ৰাখা, যাতে ব্যৰ্থ সংকল্প নাহে। যেনেকৈ মুখেৰে আৱাজ নোলায়, তেনেকৈ ব্যৰ্থ সংকল্প যাতে উদয় নহয়, এয়া হ'ল মনৰ মৌনতা। তেতিয়া সময় ৰাহি হ'ব। এই মনৰ মৌনতাৰ দ্বাৰা সেৱাৰ এনেকুৱা নতুন উদ্ভাৱন হ'ব, যাৰ দ্বাৰা সাধনা কম আৰু সিদ্ধি বেছি হ'ব। যেনেকৈ বিজ্ঞানৰ সাধনে ছেকেণ্ডত বিধি প্ৰাপ্ত কৰায়, তেনেকৈ এই মৌনতাৰ সাধনৰ দ্বাৰা ছেকেণ্ডত বিধি প্ৰাপ্ত হ'ব। শ্লোগান: যি নিজে সমৰ্পিত স্থিতিত থাকে, সকলোৰে সহযোগো তেওঁৰ আগত সমৰ্পিত হয়। ওম শান্তি। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। অনেক প্ৰকাৰৰ ব্যক্তি, বৈভৱ অথবা অনেক প্ৰকাৰৰ বস্তুৰ সম্পৰ্কত আহি আত্মিক ভাৱ আৰু অনাসক্ত ভাৱ ধাৰণ কৰা। এই বৈভৱ আৰু বস্তু অনাসক্তৰ আগত দাসীৰ ৰূপত থাকিব আৰু আসক্ত ভাৱ থকাসকলৰ আগত চুম্বকৰ দৰে ফান্দত পেলোৱা হ'ব। ওম শান্তি।